everyone, Assamese kitchen and blog soli swagatam ki khobor hokolore asha kor hokole bhal ase happy ase aru etia time hoise 3:20 aru aji mane iftarar kare jugar korilom karon janene asarar pisot korile bahut deri hoi jay aru ei sak amar talika duta ke lagai dise bhaiti kam sak na duta ase karon dutai lagai thoi dise aru hi nai etia bahirot ase kamor karone ulai gol aru etia mane iftarar jugar korilom aji bonam dalir pulao bonam majote mo banaisilu mutton pulao banaisilu chicken pulao recipe dia ase mur channel goi kene saw pare je kole saw bisarise aru aji mane dalir pulao aru kabuli buto pulao bohote bonai কিন্তু বনাইছিলো এটো দেখুৱা নহল আৰু আজি মানে ডালি পোলাও এটো আচাৰৰ খাবলৈ খুব ভাল লাগে ব্ৰেকফাস্টৰ টাইমত আপোনালোকে বনাব পাৰে জহা চাউল দি খুব ভাল লাগে খাবলৈ এটো বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু মোক মানে ঈদৰ গিফট পঠাইছে কোনে দিছে হেতু দেখাম সকলো বস্তু শেয়াৰ কৰো আকৌ ময়ো দোকানত যাম কাপোৰ সব লব লাগিব ঈদৰ কাৰণে ভিডিও বিলাক চাই যাব নহলে বলক মই পোলাওখিনি বনাও আৰু ইমান বতা দি আছে না বাহিৰত তাম্মাম বতা দি আছে ভাল লাগে ন বতা দিলে ৰমজান মাহত আৰু মুখে দি ইমান কথা নোলাই মোৰ ৰুজা শুনো বেছি কথা নাপাতো মই কম কথা পাতো এতিয়া মই পোলাওখিনি বনাই লওঁ ডালি পোলাও বলক अल्लाह तेरा है एहसान तूने बढ़ा दी सबकी शान आया है बनके मेहमान नूरे रमजान আৰু মসুৰ দালি হইতে মই জহা চাউল পোলাও বনাম আৰু লৈছো ইয়াতে এক পোৱা জহা চাউল লৈছো চাওক ন মই ইমান ওপৰৰ পৰা পেলাইছো আৰু তলত পৰি গৈছে এখিনি উঠাই লিছো বেয়া লাগা ন পেলাবলৈ আৰু চাউলখিনি উঠাই লিছো আৰু মই ইয়াতে লৈছো মসুৰ দালি আৰু মসুৰ দালি পোলাও খাবলৈ বিৰাট টেষ্টি লাগে মই বেছি লোৱা নাই এক মুঠি মসুৰ দালি লিছো বেছি দিলে খিচিৰি লাগিব এখানে খাবলৈ ভাল নালাগিব অকমান দিব মসুৰ দালি তেতিয়া খাবলৈ বিৰাট টেষ্টি হয় এখিনি ভালদৰে ধুই লিছো ধুই পেলাই মই অকমান তিয়াই ৰাখিছো তাৰপিছত মই পানীখিনি টুকি লিছো আদা টুকুৰা লৈ লিছো এটা আৰু দুটা পিয়াজ মিহি মিহি কাটি লৈছো আৰু ইয়াতে নহৰু এড নকৰো আৰু ইয়াতে দিছো ৰিফাইন তেল ইচ্ছা কৰিলে বাটাৰ ঘিউ বা সৰিয়হ তেল দি বনাব পাৰে কোনো প্ৰবলেম নাই আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট টাইমত খাবলৈ খুব ধুনীয়া হয় জানেনে যেতিয়া মানে ৰুজা নাছিলে আমাৰ মানে ৰাতিপুৱাকে আমি স্কুল থাকোতে মাহতে এনেকে বনাই আমাক টিফিনত দিয়ে বা কেতিয়াবা আমাক খুৱাইও পঠায় খাবলৈ বিৰাট টেষ্টি আৰু 10 মিনিটৰ ভিতৰত আপোনাৰ ৰেডি হৈ যায় পাৰিলে কমে লাগে 5-6 মিনিটত হৈ যাব আপোনাৰ পোলাও ৰেচিপিটো আৰু পিয়াজ কাটা হৈ গেলটো সোনকালে হৈ যায় আৰু ইয়াতে মই দিছো দুখিলা তেজপাত দিছো আদা দিছো বেছি বস্তু এড কৰিব নালাগে যে এক্সট্ৰা ইলাইচি দালচেনি এইবিলাক একোই দিব নালাগে একদম সিম্পল হয় আৰু বহুত ধুনীয়া সেন্ট কৰে আৰু খাবলৈ বিৰাট ভাল লাগে আৰু বিশেষকৈ আচাৰৰ লগত চিকেন গ্ৰেভিৰ লগত মটনৰ লগত বা আপোনাৰ কণীৰ লগত খাব পাৰে বা পনীৰৰ লগত গ্ৰেভি বনাই কেনে খাব পাৰে আৰু ইয়াতে মই দিছো অকমান হালধি গুৰি যদি আপোনালোকে হোৱাইট পোলাও খাব বিচাৰে ਤਾਂ আপোনালোকে হালধি গুৰি দিব পাৰে আৰু মোৰ ভাল লাগে এনেকৈ হালধি অকমান দিলে কালাৰটো ধুনীয়া হয় ন কালাৰফুল হয় ভাল লাগে আৰু ধুনীয়াকৈ ইয়াত মিক্স কৰি লিছো আৰু এতিয়া মই প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম 3টা সিটি আহাৰ পিছত মই অফ কৰি দিম ফ্লেমটো পিছত ৰেডি হৈ যাব আমাৰ জহা চাউলৰ পোলাও আৰু এঘৰৰ পৰা দি গৈছে ইফতাৰ এখানি পোলাও দিছে পকৰি দিছে তৰমুজ এনেকৈ বুট আৰু এই কাবুলি বুট কাষ্টাৰ্ড আৰু ফ্ৰুইটছ আছিলে এই আমাৰ ৰেডি হৈ গ'ল জহা চাউলৰ মচুৰ দালিৰ সৈতে পোলাও যেতিয়া প্ৰেছাৰটো নিজে গুচি যাব তেতিয়াই আপোনালোকে ঢাকনিটো খুলিব তেতিয়া মানে ধুনীয়া হয় আৰু জহা চাউলৰ পোলাওখিনি অকমান সফট হৈছে অলপ নৰম হৈছে নৰম খাবলৈ খুব ভাল লাগে মোৰ সেইকাৰণে নৰমকে বনাইছো আৰু আজি আমি সয়াবিন বনাইছো সয়াবিনৰ পিয়াজ দি ফ্ৰাই কৰিছো খাবলৈ বিৰাট ভাল লাগে আপোনালোকে সয়াবিন দিও খাব পাৰে আৰু ভাইটি মানে বিৰাট ভাল পায় মোক কৈছে বা আজি মানে সয়াবিন বনোৱা আৰু এনেকৈ জহা চাউলৰ এইটো পোলাও বনোৱা হি মানে বহুত ভাল পায় হেতু কাৰণে বনালো এই চাওক মই পিয়াজ দি ফ্ৰাই কৰি দিছিলো এনেকৈ ভাতৰ লগত ভাল লাগে আৰু এই মই ৰেডি কৰি দিছো এনেকৈ আৰু দেখাটো বহুত ধুনীয়া হৈছে হয়নে মোৰ ইফতাৰ কৰা হৈ গ'ল এতিয়া মোক যে গিফট কৰিছিলে সেই কাপোৰ দুচক জমজমৰ পৰা দিছিলে দেখা আছে কোনে দিছে নিশ্চয় কম এইটো হ'ল দুপাট্টা মেলিকেন দেখা আছে হা কাৰণ ইফতাৰ চিফতাৰ কৰি পেলাইহে আহিছোঁ আৰু ইফতাৰ টাইমত বহুত কাম থাকে ন সবৰ ঘৰত দিলোঁ আকৌ আজি খুৰীহঁতৰ ঘৰতো দিলোঁ মানে ভাল নালাগে দিয়াৰ হেবিট হৈ গৈছে যে সবৰ ঘৰতে দিওঁ অলপ অলপ দিওঁ আৰু এই হ'ল পাইজামাটো হয় এইটো সব এক্সট্ৰাকে দেই আৰু মোৰতো লোৱা হোৱা নাই সেইখিনি ল'ব লাগিব দেউতাৰ পৰা মই দেখাই আছোঁ হা আৰু এই চাওক ডিজাইনটো ধুনীয়া আছে সৰুকৈ এনেকৈ দিয়া আছে চিম্পল কুৰ্তি আৰু চিলাই ফিটিং কৰাব লাগিব লুজ আছে হাতৰ ফালে আৰু স্লিভটো চব চিম্পল হয় কুৰ্তিটো আৰু ইয়াৰ লগত দুপাট্টাটো মই দেখাই আছোঁ
কোনোবা ধৰা মানুহ নাই ন ভাইটিও নাই ঘৰত মা সেইফালে সেইটো ৰুমত আছে মাতা নাই আৰু মই নিজে কৰি আছোঁ ভিডিঅ' আৰু এই দুপাটাটো চিম্পল হয় ভাল লাগিছে কিন্তু ধুনীয়া আছিল ধুনীয়া হয় হয়নে এটা চাইড ল'লে ভাল লাগে কিন্তু মূৰত কাপোৰ ল'লেও ভাল লাগিব এইটো বৰ্ডাৰ হয় চাইছে ধুনীয়া বৰ্ডাৰটো গল্ডেন কালাৰ আৰু এইটো লেগিংছ হয় লেগিংছটো বহুত ধুনীয়া আছে ভাল কোৱালিটিৰ লেগিংছো হয় কাপোৰটো বহুত ধুনীয়া কাপোৰটো বহুত কালাৰ পোৱা যায় কাজল ব্ৰেণ্ডৰ ভাল আছে আৰু মোৰ এইটো হ'ল কুৰ্তি হৈ গ'ল এতিয়া মোৰ দেউতাৰ পৰা ল'ব বাকী আছে সেইখিনি ল'ব লাগিব আৰু মই চেণ্ডেলযোৰ দেখাই আছোঁ ৰ'ব আৰু এয়া হ'ল পান শ্বু মই কিনা নাই দেউতা দিয়া নাই গিফ্টত পাইছোঁ কেনেকুৱা লাগিছে জনাব হয় লাগিছে ন বিয়া বুলি ধুনীয়া লাগিছে হয়নে নাই এইটো একেই হয় এইটো খুলিম নে খুলি দিওঁ খুলিবৰ কিমান লাগিব ধুনীয়া লাগিছে ন অকণমান ওখ আছে বিয়াত পিন্ধিলে ধুনীয়া লাগিব তো এইযোৰ হৈ গ'ল আৰু এইবিলাক গিফ্ট পোৱা দেই এইবিলাক গিফ্ট পোৱা হয় মোৰ কাপোৰ দুপাট্টা চবিলে গিফ্ট পোৱা মূৰত লগাই লৈছোঁ এয়া খুৰি দিছিল যে কুৰ্তিযোৰ এইটোৰ লগত এইটো দুপাট্টা মানে দুপাট্টাটো ছাইডত ল'লে বেছি ভাল লাগিব এনেই মূৰত লগাই ৰাখিছোঁ আৰু দেখা যোৱা নাই ফকাছৰ কাৰণে এতিয়া অকণমান গল্ডেন আছে আৰু ভালদৰে পিন্ধিলে ভাল লাগিব চাগে এতিয়াতো মুখত একো লগোৱাই নাই জাষ্ট মাগৰিবৰ নামাজ পঢ়িছোঁ ইফতাৰ কৰি কেনে নামাজ পঢ়িছোঁ আৰু ভাগৰো লাগে ন তো এইখিনি দেখাই দিলোঁ আৰু এইযোৰ মানে খুৰাই আৰু খুৰী দিল্লীত গৈছিল ফুৰিবলৈ এই ৰোজাৰ আগত গৈছিলে তেতিয়া মানে আমাৰ ঈদৰ কাৰণে এইযোৰ জোতা আনিছে চবৰ কাৰণে গিফ্ট আনিছে কিন্তু অলপ দূৰত ফুৰিব গ'লে ল'ৰা ছোৱালীৰ কাৰণে আনে ন আমাৰ ঘৰতো ল'ৰা ছোৱালী ভৰ্তি আছে চবৰ কাৰণে কিবা কিবি আনিছে আৰু এইটো হ'ল ঈদৰ গিফ্ট এইটো বেলেগ খুৰী দিছে হা এইটো বেলেগ খুৰী দিছে আৰু এইটো জোতাযোৰ বেলেগ খুৰী দিছে তো খুৰীক বহুত থেংক ইউ ইমান ধুনীয়া গিফ্ট দিয়াৰ বাবে আৰু দেউতা দিব বাকী আছে দেউতাৰ পৰাতো ল'ব লাগিব হয় নাই ঈদৰ কাৰণে সেইবিলাক ল'ম বজাৰত যাম দেখাম আপোনালোকক ক'ত যাওঁ ক'ৰ পৰা কিনো চাই থাকিব লাগিব ভিডিঅ'বিলাক ন আৰু কেনেকৈ লাগিছে ভিডিঅ'টো আপোনালোকে জনাব নাপাহৰিব কমেণ্টত আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক আৰু যিসকল নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কাৰণ নতুন ভিডিঅ' মই লৈ নিশ্চয় আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে সকলোৱে ভাল থাকিব হেপ্পী থাকিব সুস্থ থাকিব বাই বাই